বন্ধুসকল ইউটিউব চেনেল চাৰ্মিং ক্ৰিয়েটৰ্ছলৈ মই ধ্ৰুৱজ্যোতি তামুলীয়ে আপোনালোকক সুস্বাগতম জনাইছোঁ। আজি আমি তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ বাবে জ্যামিতিক আকৃতিৰ বিষয়ে এক পাঠ যুগুতাই আনিছোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি আজি কেতবোৰ জ্যামিতিক আকৃতিৰ বিষয়ে পঢ়িম। এইটো এটা ত্ৰিভুজ। তিনিডাল বাহুৰে গঠিত বন্ধ আকৃতিকে ত্ৰিভুজ বোলে। ত্ৰিভুজৰ তিনিডাল বাহু থাকে। ইয়াত এ বি, বি চি আৰু চি এ। তিনিটা কোণ থাকে, কোণ এ, কোণ বি আৰু কোণ চি। তিনিটা শীৰ্ষবিন্দু থাকে। চতুৰ্ভুজ। চাৰিডাল বাহুৰে গঠিত বন্ধ আকৃতিকে চতুৰ্ভুজ বোলে। চতুৰ্ভুজৰ চাৰিডাল বাহু থাকে। এই চিত্ৰটোত এ বি, বি চি, চি ডি আৰু ডি এ চাৰিডাল বাহু। চাৰিটা কোণ থাকে, কোণ এ, কোণ বি, কোণ চি আৰু কোণ ডি। চাৰিটা শীৰ্ষ থাকে, এ বি চি ডি। বৰ্গক্ষেত্ৰ। যিবোৰ চতুৰ্ভুজৰ চাৰিওডাল বাহু সমান আৰু প্ৰতিটো কোণৰ মাপ এক সমকোণ, সেইবোৰক বৰ্গক্ষেত্ৰ বোলে। বৰ্গক্ষেত্ৰৰ চাৰিওটা বাহুৰ জোখ সমান, চাৰিওটা কোণৰ মাপ সমান আৰু প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী। আয়তক্ষেত্ৰ। যিবোৰ চতুৰ্ভুজৰ মুখামুখি বাহু দুযোৰ সমান আৰু প্ৰতিটো কোণৰ মাপ এক সমকোণ, সেইবোৰক আয়তক্ষেত্ৰ বোলে। আয়তক্ষেত্ৰৰ মুখামুখি বাহুযোৰ সমান, চাৰিওটা কোণৰ মাপ সমান আৰু প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী। বৃত্ত। এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত্বত অৱস্থিত বিন্দুবোৰৰ দ্বাৰা গঠিত বন্ধ আকৃতিক বৃত্ত বোলে। বৃত্তৰ এটা কেন্দ্ৰ থাকে। বৃত্তৰ সীমাৰেখাক পৰিধি বোলে। বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধিলৈ টনা ৰেখাডালক ব্যাসাৰ্ধ বোলে আৰু কেন্দ্ৰৰ মাজেৰে পৰিধিৰ দুই মূৰ স্পৰ্শ কৰা ৰেখাডালক ব্যাস বুলি কোৱা হয়। এইবাৰ আহিলোঁ আমি ৰম্বাছলৈ। ৰম্বাছ। যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান, সেইবোৰ চতুৰ্ভুজকে ৰম্বাছ বুলি কোৱা হয়। বৰ্গক্ষেত্ৰৰ দৰে ৰম্বাছৰো চাৰিডাল বাহু থাকে, চাৰিটা কোণ থাকে, চাৰিটা শীৰ্ষবিন্দু থাকে, কিন্তু ইয়াৰ কোণবোৰ সমান নহয়। ভিডিঅ'টো চাই কেনে পালে বাৰু জনাবলৈ নাপাহৰিব। লগতে লাইক আৰু শ্বেয়াৰ কৰক। ধন্যবাদ। আকৌ লগ পাম।